এতিয়া ভাৰতক শত্ৰুৱে ৰঙা চকু দেখুৱাৰ আগত 100 বাৰ ভাবিব। নতুন সামুদ্ৰিক শক্তি নৌসেনাৰ হাতত পৰাৰ লগে লগে কঁপি উঠিব চীন পাকিস্তান। ভাৰতীয় নৌসেনাই পাব নতুন ছাবমেৰিন। 1500 কিলোমিটাৰ পৰ্যন্ত বাছি বাছি শত্ৰুক নাশ কৰিব ছাবমেৰিনে। ভাৰতৰ সামুদ্ৰিক শক্তি শীঘ্ৰেই বৃদ্ধি হ'বলৈ গৈ আছে। ভাৰতীয় নৌসেনাৰ বহৰত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে এক অস্ত্ৰ, যাৰ ৰেঞ্জ আৰু শক্তিয়ে শত্ৰুৰ টোপনি ধৰিব। ৰাছিয়াই ভাৰতক আপগ্ৰেড আকুলা ক্লাছ পাৰমাণৱিক ছাবমেৰিন দিবলৈ ওলাইছে। এই ছাবমেৰিন ভাৰতীয় নৌসেনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। পূৰ্বে এই ছাবমেৰিন 2025 চনৰ ভিতৰত ভাৰতলৈ অনা হ'ব বুলি জনোৱা হৈছিল, যদিও বৰ্তমান 2028 চনলৈ পিছুৱাই দিয়া হৈছে। এই চুক্তি দুয়োখন দেশৰ মাজত 2019 চনত প্ৰায় $3 বিলিয়ন কৰা হৈছিল। ভাৰতীয় নৌসেনাত এই ছাবমেৰিন লাভ কৰাৰ লগে লগে ৰাছিয়াৰ ছাবমেৰিনৰ নাম সলনি কৰা হ'ব INS চক্ৰ 3লৈ। টৰ্পিডো আৰু ক্ৰুজ মিছাইলকে ধৰি বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰৰে সজ্জিত এই ছাবমেৰিনসমূহ যুদ্ধ, ছাৰ্ফেচ ৱাৰফেয়াৰ আৰু দীৰ্ঘ দূৰত্ব আক্ৰমণৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নৌসেনাৰ উপস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।